পাইছে টিংখাঙৰ দুৰ্লভ গগৈ আৰু গোলাঘাটৰ বিৰাণ শইকীয়া বুলি এজন ব্যক্তিয়ে ঘৰটো আছে আৰু যিজন মানুহে গোলাঘাটৰ এজন ব্যক্তিৰ পৰা আনিছিলোঁ মই সেই মানুহে প্ৰথমতে তেওঁ ককায়েকৰ হৈছিলে ৰোগ সেই ককায়েকে বাহিৰৰ পৰা আনিছিলে মোক নমস্কাৰ মই বৰ্তমান উপস্থিত আছোঁ আমগুৰি ডুবদৰৰ কলাদৰ্পণ নামৰ এক শিল্পকলাৰ প্ৰতিষ্ঠানত এই প্ৰতিষ্ঠানত মই আহি এক অৰ্ডাৰ দিবৰ বাবে আহিছিলোঁ কিন্তু আহোঁতে বহু কথা দেখা পালোঁ যিখিনি কথা হয়তো মই মোৰ ভিউৱাৰ্ছসকলক শ্বেয়াৰ নকৰিলে মোৰো ভাল নালাগিব গতিকে মই এটা ভিডিঅ' বনাইছোঁ যিটো ভিডিঅ' আপোনালোকে শেষলৈকে চাব বুলি আশা ৰাখিলোঁ মই দেখুৱাইছোঁ পোনপ্ৰথমে আপোনালোকক এই কলাদৰ্পণৰ যি লগোটো এই লগোটো মই আপোনালোকক দেখুৱাইছোঁ মই অনুৰোধ কৰিছোঁ মোৰ লগত অহা সহযোগী দেখুৱাবৰ বাবে আৰু লগতে মই আপোনালোকক দেখুৱাইছোঁ ইয়াত যিসমূহ ছবি ইতিমধ্যে অংকন কৰিছে ইয়াৰ শিক্ষাৰ্থীসকলে তথা এই কলাদৰ্পণত থকা দায়িত্বত থকা ব্যক্তিগৰাকীয়ে কলাদৰ্পণ ফাইন আৰ্ট এণ্ড ক্ৰাফ্ট একাডেমীৰ ছাত্ৰ ছাত্ৰীসকলক দেখা পাইছোঁ তেখেতলোকে শিক্ষা গ্ৰহণ কৰি আছে উপস্থিতি আজি বতৰ বেয়াবে কিছু হেৰেঙা আমি আজি আন এটি বিষয়হে আপোনালোকৰ আগত দাঙি ধৰিম এই একাডেমীৰ স্বত্বাধিকাৰী ধ্ৰুৱ গগৈয়ে তেখেতৰ এইসমূহ কৰ্মৰ লগতে কলা সংস্কৃতিৰ লগতে আগুৱাই নিছে কিছু কৃষি কৰ্ম যাৰ জৰিয়তে আন 10জনো হয়তো অনুপ্ৰাণিত হ'ব পাৰিব পৃথিৱীখনক সুন্দৰ আৰু সেউজীয়া কৰি ৰাখিবৰ বাবে ধ্ৰুৱ আৰু তেওঁৰ লগৰ বন্ধু বান্ধৱীসকলে লগ হৈ আৰম্ভ কৰিছে এক সেউজ যাত্ৰা গুৰুত্বপূৰ্ণ স্থানসমূহত গাঁওখনত ৰোপণ কৰিছে গছপুলি আৰু এই গছপুলিসমূহক খুব সুন্দৰভাৱে লালন পালন কৰি ডাঙৰ দীঘল কৰা আমি দেখিছোঁ আৰু ইয়াত মই দেখুৱাইছোঁ গছ গছনি কি সুন্দৰভাৱে দেৱদাৰু গছ ৰুইছে শাৰী শাৰীকৈ ৰাখিছে আৰু এই ধ্ৰুৱই এইখিনি সযতনে ৰাখিবৰ বাবে গছ গছনিসমূহ গৰু আৰু ছাগলীৰ পৰা বচাই ৰাখিবৰ বাবে বেৰাৰো ব্যৱস্থা কৰিছে মই ধ্ৰুৱক চিনাকি কৰি দিব বিচাৰিছোঁ এইজন ব্যক্তি ধ্ৰুৱ নিজৰ চিনাকিটো দিয়া হয় নমস্কাৰ মোৰ নাম ধ্ৰুৱজী গগৈ মোৰ আমগুৰি ডুবদৰত ঘৰ আমগুৰি ডুবদৰ ভৰপীয়া গাঁৱত আৰু পদক্ষেপ হিচাপে কি শিল্পকলাৰ লগত জড়িত সৰুৰে পৰা এইখিনি কাম কৰি আছোঁ বিভিন্ন জিলাত আমাৰ 3খনকৈ জিলাত ভাষা কেন্দ্ৰ আছে চলি আছে বৰ্তমানে 15টামান চেণ্টাৰ মোৰ আণ্ডাৰতে নহয় আচলতে আমাৰ আণ্ডাৰত কিন্তু কি হয় তাৰ লগতে আমি এইবিলাক প্ৰকৃতিৰ লগতো কিছুমান জড়িত হৈ কিছুমান কাম কৰি আছোঁ গছপুলি ৰোৱাকে ধৰি আৰু বিভিন্ন দুৰ্লভ প্ৰজাতি গছপুলি সংৰক্ষণৰ ক্ষেত্ৰত আৰু এইবিলাক প্ৰচেষ্টা লৈ আমি আগবাঢ়ি আছোঁ নতুন প্ৰজন্মক তাৰ বিষয়ে অনুপ্ৰাণিত কৰিছোঁ আৰু এইখিনি কামৰ লগতে জড়িত হৈ আগুৱাই নিবলৈ চেষ্টা কৰিছোঁ যাতে ভৱিষ্যতে নতুন প্ৰজন্মই এটা সুন্দৰ বাতাবৰণ সৃষ্টি কৰিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি এইখিনি কাম কৰি থকা হৈছে আমি আপোনালোকক জনাইছোঁ যে যি কলাদৰ্পণ ফাইন আৰ্ট এণ্ড একাডেমী আছে তাৰ যিখন স্বত্বাধিকাৰ তথা তত্ত্বাৱধায়ক হিচাপে যিগৰাকী ব্যক্তি আছে তেখেতে কিন্তু কেৱল ফাইন আৰ্টৰ লগতে জড়িত নহয় আৰু এক সেউজ যাত্ৰাও আৰম্ভ কৰিছে মই দেখুৱাইছোঁ নাম দিছে সেউজ যাত্ৰা নাৰ্চাৰী ডুবদৰ আৰু তাত কি পায় উন্নত মানদণ্ডৰ ফুল ফল দুৰ্লভ বনৌষধি উদ্ভিদৰ পুলিৰ লগতে জৈৱিক সাৰ আদি ইয়াত পোৱা যায় এতিয়া আমি আগুৱাই আহিছোঁ যি সেউজ যাত্ৰা নাৰ্চাৰী ভিতৰৰ ভাগলৈ এক সুন্দৰ পৰিৱেশ চাৰিওকাষৰ পৰিৱেশ মই দেখুৱাইছোঁ আৰু বৰ্তমান এই সেউজবন নাৰ্চাৰী স্বত্বাধিকাৰ ধ্ৰুৱজ্যোতি গগৈয়ে ইতিমধ্যে কামত লাগি আছে আমি তেখেতৰ মুখেৰে জানো ধ্ৰুৱ আচ্ছা এইবোৰ দেখা পাইছোঁ ইয়াত আমাৰ নাৰিকলৰ বাকলিৰ সৈতে ইয়াত ৰাখিছে আপুনি ইয়াত কি হয় এইটো অৰ্কিড বিভিন্ন প্ৰজাতিৰ অৰ্কিড আছে হয় দেশ বিদেশৰ হয় আৰু ইয়াতে মানে মই এটা নতুন পদ্ধতিত কৰিছোঁ একদম কম খৰচত যিটো আমি মানে টুম বনাইছোঁ এটা বাঁহৰ বনাইছোঁ টুমৰ ভিতৰত ৰাখিছোঁ মই দেখুৱাই দিছোঁ এটা মানে এটা নিজৰ কনচেপ্ট হয় নিজৰ কনচেপ্টত কৰিছোঁ যাতে আমি এটা টাব এটা কিনিবলৈ প্লাষ্টিকটো আমি বৰ্জন কৰিব লাগে যিহেতু প্লাষ্টিকৰ ওপৰত প্লাষ্টিকে আমাৰ মাটি প্ৰদূষণ বহুতখিনি মানে পৰিৱেশৰ বিনষ্ট কৰিছে সুন্দৰ চিন্তা হয় আমি এনেকুৱা ধৰণৰ পদক্ষেপ লৈছোঁ হয় তেওঁলোকে প্লাষ্টিকৰ টাব আদিৰ পৰিৱৰ্তে কম খৰচত কেনেধৰণে নাৰিকলৰ বাকলি আৰু টুম বনাই এইসমূহ বস্তু বনাইছে বিভিন্ন প্ৰজাতি ইয়াত অৰ্কিড আপোনালোকে দেখা পাইছে আৰু এইটো কি হয় ক্ৰিচেণ্টেমাম নেকি জাইবেৰিয়া হয় বতৰ অলপ বেয়া হোৱাৰ বাবে তেখেতৰ যত্ন লৈ আছে কিন্তু ইমান অসুবিধাৰ সন্মুখীন হৈছে অলপ আৰু এইখিনি কি হয় এইখিনি এন্থোৰিয়াম খুব সুন্দৰকৈ ৰাখিছে এন্থোৰিয়াম ফুলিছে খুব ভাল লাগিছে দেখি আৰু এইসমূহ কি হয় এইবিলাক কিছুমান কেকটাছ জাতীয় আছে হয় ইয়াতে মানে কেকটাছ জাতীয় ইনডোৰ প্লেণ্ট বহুত আছে ইনডোৰ প্লেণ্ট আছে অক্সিজেন ছাপ্লাই দিবৰ বাবে ভিতৰত ৰাখিব পৰা ভিতৰত নহয় হয় আৰু এইটো কি হয়
এইবিলাক এইটো কেকটাছ জাতীয় ন? কেকটাছ জাতীয় গোটেই প্লেন ইয়াতে। এইখিনি ইনডোৰ নে আউটডোৰ? ইনডোৰ আউটডোৰ দুইটা জেগা ৰাখিব পাৰে এইখিনি। হয়। আৰু দূৰলৈকে আছে, আমি সোমাব পৰা নাই, অলপ বোকা হৈ আছে, কিন্তু তেখেতে সযতনে ৰাখিছে। মই দেখুৱাইছোঁ আপোনালোকক। প্লাষ্টিকৰ ৱেষ্ট কেন হয়, আৰু এইটো কেনেধৰণে তেখেতে ব্যৱহাৰ কৰিছে কওকচোন। এইটো প্লাষ্টিকৰ কেন হয়, পানী কেন মানে ৱাটাৰ, ইয়াতে মিনাৰেল ৱাটাৰ কেন হয়। এইবিলাক যিবিলাক মানে একেবাৰে পেলনীয়া, যিটো ফুটি গৈছে বা এইবিলাক ইউজ নহয়, পানীৰ কাৰণে ব্যৱহৃত নহয়, শাৰী শাৰী কৰি ৰাখিছে। এইবিলাক মানে ইয়াতে কালাৰ কৰিছোঁ। এটা ধুনীয়া বিভিন্ন হোটেল ৰেষ্টুৰেণ্ট এনেকৈ স্কুল এনেকুৱাবিলাকত এইবিলাক লৈ যায় আৰু উচিত মূল্য দি, সেইবাবে এইটো বহুত ধুনীয়া আকৰ্ষণীয় হয়, ভাল হয়। দেখিছেনে প্লাষ্টিকক আমি কেনেধৰণে ব্যৱহাৰ কৰিব পাৰোঁ যেতিয়া এই ৱেষ্ট প্ৰডাক্টলৈ পৰিৱৰ্তিত হয়। আমি চিন্তা চৰ্চা অলপ পৰিৱৰ্তন কৰিলে বহুতখিনি আছে তেনেকুৱা ৱেষ্টত কৰা প্লাষ্টিকৰ ওপৰত বা হেৰিৰ ওপৰত দেখিব আপোনালোকে। বিভিন্ন ফল মূলো আছে, দুৰ্লভ প্ৰজাতিৰ ঔষধৰ গছ আছে। কি কি আছে ইয়াতে আপোনাৰ মহানিম পাব, আপোনালোকে ডালচেনি পাব, ইলাচি পাব, বিভিন্ন হেৰাই যাব ধৰা পুৰণা ফল মূল আছে। থেৰেজু গছ আছে, থেৰেজু ল'ৰাই আজিকালি চিনি নাপায়, টেঙা আছে আপোনাৰ মানে পনিয়ল, এইবিলাক এনেকুৱা কিছুমান সৰু সুৰা বস্তু আছে। সেইখিনি সাধাৰণতে ল'ৰা ছোৱালীয়ে একেবাৰে দেখি নোপোৱা হৈছে, আৰু উন্নত প্ৰজাতি আছে। বহুবিধ ইয়াত ফল মূল আৰু ঔষধি গছ গছনি আছে, কিন্তু এতিয়া আহিছোঁ আটাইতকৈ গুৰুত্বপূৰ্ণ যিজোপা ঔষধি গছ। অসমত কেঞ্চাৰে ভয়াৱহ ৰূপ লৈছে, আৰু এই ভয়াৱহ ৰূপ লোৱাৰ সময়তে কিন্তু এজোপা গছে আশাৰ সঞ্চাৰ আনিছে আমাৰ মাজলৈ, আৰু সেই গছজোপা মই আপোনালোকক দেখুৱাবলৈ লৈছোঁ। আৰু ধ্ৰুৱৰ পৰা আমি জানিম এই গছজোপা ক'ত কেনেকৈ তেখেতে পালে আৰু কি হ'ব, কেনেধৰণে খাব লাগে আৰু কেনেধৰণে ৰুব লাগে, গোটেই কথাখিনি তেখেতৰ পৰা মই জানিম আৰু দেখুৱাইছোঁ। এই গছজোপাৰ নাম কি ধ্ৰুৱ? চেবাস্নেক ঘাস কয়। এইটো আপোনালোকে গম পাইছে, টিংখাঙৰ দুৰ্লভ গগৈ আৰু গোলাঘাটৰ বিৰাণ শইকীয়া বুলি এজন ব্যক্তিয়ে ঘৰটো আছে। আৰু যিজন মানুহে গোলাঘাটৰ এজন ব্যক্তিৰ পৰা আনিছিলোঁ মই, সেই মানুহে প্ৰথমতে তেওঁ ককায়েকৰ হৈছিলে ৰোগ, সেই ককায়েকে বাহিৰৰ পৰা আনিছিলে গছজোপা, মোক জনোৱা মতে, ওচৰৰ পৰা দেখুৱাইছোঁ। হয়, কৈ যাওক। মোক জনোৱা মতে তাৰপিছত তেওঁৰ পৰা মই সঁচ আনিলোঁ, আনি এতিয়া মই ইয়াতে ৰোপণ কৰিছোঁ। আৰু বিভিন্ন জেগাত মই বিনামূলীয়াকৈ, যিসকলৰ এই ৰোগ হৈ আছে মই বিনামূলীয়াকৈ দি আছোঁ, মই পুলি দি আছোঁ। মই চাওক, এইটো গুৰুত্বপূৰ্ণ এটা কথা জনাই দিওঁ আপোনালোকক যে তেখেতে বিনামূলীয়াকৈ এই গছ পুলিটো যিসকল কেঞ্চাৰ ৰোগী আছে, কেঞ্চাৰ ৰোগীসকলৰ কাৰণে তেওঁক ফ্ৰী অফ কষ্ট দি আছে। কাৰোবাক যদি প্ৰয়োজন হয় আপোনালোকে তেখেতক যোগাযোগ কৰিব পাৰিব। আৰু মই এই ধ্ৰুৱ গগৈ যিটো নাম্বাৰ, তেখেতক যোগাযোগৰ নাম্বাৰ, এইটো মই ডেছক্ৰিপশ্যনত দি দিম। আৰু মানে কি হয়, যিসকল কেঞ্চাৰ ৰোগী হৈ আছে বা কেঞ্চাৰ ৰোগৰ জড়িত বা ভুগি আছে, তেওঁলোকৰ কাৰণে মই বিনামূলীয়া কৈছোঁ। বাকী যদি বেলেগ কোনোবা ব্যক্তিয়ে নিব বিচাৰে, নিজাকৈ মোৰ ৰাখিব বিচাৰে, তেওঁলোকে তেতিয়া এটা মূল্য দি নিব লাগিব। ইয়াৰ মূল্যটো কিমান হয়? মানে 200 টকা 100 টকাৰ ভিতৰত, কিবা নহয়, মানে বহুত বেছি নহয়। কাৰণ আমি এটা ধুনীয়া ডাঙৰ পুলি দিম, আৰু নেটত পোৱা নিচিনাকে নহয় বাৰু, আমি ধুনীয়াকে এটা দিব পাৰিম। আৰু কি হয়, এই গছজোপা কেনেকে খাব লাগে কি কথা মই বিশেষ নাজানো, কিন্তু মই কোনো কবিৰাজ বা ডাক্তৰ নহয়, কিন্তু মই এই ৰোগটোৱেদি বহুত নিৰাময় হৈছে বা বহুতখিনি পাইছোঁ, কাকতো পাইছোঁ, আমি ভিডিঅ'টো পাইছোঁ, ছ'চিয়েল মিডিয়া দিয়ে অলপ দিনৰ আগলৈকে এটা সলনি সৃষ্টি কৰাৰ দৰে হৈ আছে। মানে কি হয়, এই গছজোপা মই ৰাইজৰ কাৰণেহে ৰাখিছোঁ, প্ৰথম কথা। সেইকাৰণে যিসকল ৰোগী যদি এজোপা গছৰ পাত খাই যদি কোনোবা এটা ডাঙৰ বেমাৰ বা যিটো ভুগি আছে সেইখিনি যদি ভাল হয়, তাক আমি অকণমান সহায় কৰাত কি আপত্তি। সেইবাবে মই এইটো কামটো কৰিছোঁ। মানৱীয়তাৰ দৃষ্টিভংগীৰে তেখেতে এই গছজোপা ৰাখিছে। আপোনালোকে এই সুবিধা যদি কাৰোবাৰ প্ৰয়োজন হৈছে, ভগৱানে কৰক কাৰোৱে কেঞ্চাৰ নহওক, কিন্তু যদি কাৰোবাৰ হৈছে তেতিয়াহ'লে তেখেতলোকে যিসকলৰ ওচৰত আছে বস্তুটো, তেওঁলোকে পাত বিক্ৰী কৰে বুলি শুনিছোঁ। কিমানটো সঁচা নাজানো, কিন্তু পাত বিক্ৰী কৰে, তাৰ মূল্যত পইচা লয়। কিন্তু মই সেইবিলাক কোৱা নাই, পাত বিক্ৰী কৰি ইয়াত মোক টকা ঘটিবলগীয়া কোনো কথা নাই। যাৰ হৈছে মই তাক পুলি এটাই দিছোঁ, কাৰণ চবৰে ঘৰত হওক, অসমৰ প্ৰত্যেক ঘৰ মানুহত এই বস্তুটো থাকক, সেইকাৰণে থাকক যে এই ৰোগটো, এই পাত খাই যদি ৰোগটো নিৰাময় হয়, তেতিয়াহ'লে প্ৰত্যেক ঘৰ মানুহতে এই উদ্ভিদবিধ থকাটো প্ৰয়োজন বুলি মই ভাবোঁ। বাকী তেখেতলোকে ডাক্তৰৰ পৰামৰ্শ ল'ব, বা যিসকল আয়ুৰ্বেদিক বিভাগত অভিজ্ঞ তেখেতলোকৰ পৰামৰ্শ ল'ব, কিন্তু গছজোপা আপোনালোকে ইয়াতে লাভ কৰিব পাৰিব। ঠিক আছে, মই এটা বস্তু দেখাইছোঁ। আগুৱাই আহিছোঁ আৰু দেখিছোঁ এটা ফিচাৰী তেওঁ আৰম্ভ কৰিছে। আচলতে গছ গছনিৰ লগত যদি ফিচাৰী এটা হয়, তেতিয়াহ'লে সোণত সুৱগা চৰে, আৰু সেই কামটো তেখেতে আৰম্ভ কৰিছে। লগতে ফিচাৰীটো পাৰতে তেখেতে ৰাখিছে এইবোৰ দেখিছেনে, আপেল বগৰী, মধুৰি, একদম সৰুতে লগা, কম বয়সতে। এইটো কিমান দিন হৈছে মধুৰিটো লগা? মধুৰি লগা এইটো পুলি ৰুইছোঁ, লাগিছে আৰু ৰুইছে আৰু লাগিছে। হোৱা নাই, হাইব্ৰিড এইটো খুব ডাঙৰ হয়, আৰু ফ্লেভাৰটো আপেলৰ গতে হয়।
মধুৰি কিন্তু আপেল টাইপ লাগিব খাবলৈ। আৰু দেখুৱাইছোঁ আপোনালোকক এই যিখিনি বগৰী গছ আছে, বগৰীখিনি চাওক, আপেল বগৰী বুলি কয়। 4টা প্ৰজাতিৰ বগৰী আছে। এটা দীঘলীয়া হয়, হয় আপুনি চাব হওক। হয়, ইয়াতে মানে বগৰীটো অলপ দীঘল হ'ব। হয়, আৰু এইটো ডাঙৰ যিটো বগৰী বগা হৈ যায় পকিলে, এইটো দেখিছে ন বজাৰত যিটো আমাৰ আহে, এই দেখিছে, হয়, এটা মানে আৰু 2 মাহৰ ভিতৰত ইয়াক খাব পৰা হৈ যাব। চাওক খুব মানে এটা টাবত মানে কমেও 100-150 বগৰী লাগি আছে। হয়, 100-150 আমি নিজে প্ৰত্যক্ষ কৰিছোঁ। এইজোপা বয়স কিমান হ'ব? এই যোৱা বছৰ মানে এইটো এবছৰমান হৈছে বগৰী ৰোৱা। হয়, এবছৰ গোটেই টোটেল মানে ৰোৱাৰ পৰা আৰু সময় প্ৰথম বছৰৰ পৰাই আপুনি খাব পাৰিব। আৰু এইফালে পদিনা এনেকে কিবা কিবি আছিল। হয়, পদিনা দেখি পাইছে আপোনালোকে, তলত এই লাও চাঙৰ তলতে, এই কুন্দুলি চাঙৰ তলতে আপুনি দেখিব পদিনা আছে, নগা ধনিয়া আছে, সৰুতে লগা, অৰ্থাৎ 3 ফুটৰ পৰা 5 ফুটৰ ভিতৰত লাগিব আপোনাৰ তামোল। হ'লে তামোল গছ পাৰিবলৈ আপুনি হাকুটি লগাবৰ প্ৰয়োজন নাই এতিয়াৰ পৰা। এয়া আপুনি দেখা পাব মধুৰি গছত উঠি আপুনি মধুৰি ক'ত লাগি আছে চব, হাত ভাঙিবলৈ প্ৰয়োজন নাই, তলতে পাব মধুৰি। আৰু এই নাৰ্চাৰীখনৰ এই গোটেই নাৰ্চাৰীখনৰ চাৰিওফালে ৰাখিছে নেমু গছ। আৰু এই নেমু গছে প্ৰটেকশ্যন দি আছে, গৰু আদিৰ পৰা, ছাগলী আদিৰ পৰা সোমাব নোৱাৰাকৈ এক ব্যৱস্থা নেমুৱে কৰি দিছে। আৰু বিকিও যথেষ্ট লাভৱান হৈছে। গতিকেলৈ আমি খুব ভাল লাগিছে। আৰু আছে, আপোনালোকক আমি দেখুৱাই যাম। এয়া চাওক, আমি আগবাঢ়ি আহি এতিয়া দেখা পাইছোঁ তেখেতলোকে কেৱল গছ গছনিৰ লগতে সীমাবদ্ধ থকা নাই, তাৰ লগে লগে আৰম্ভ কৰিছে আমাৰ লেয়াৰ্ছৰ কণী উৎপাদনৰ এক প্ৰকল্প। মই দেখুৱাইছোঁ দুৰ্বৰ পদক্ষেপসমূহ ভাল লাগিল। আৰু বোকা আৰু বৰষুণকো নেওচি মই সোমালি, মোৰ ভৰি অৱস্থা চাওক, এইয়া এইবোৰ কি বুলি কয়, বনগুটি। আৰু ভৰি জোতা চাওক, জোতাৰ অৱস্থা চাওক। তথাপিও কিন্তু ভিডিঅ' কৰিবলৈ এৰা নাই, আপোনালোকৰ কাৰণে কৰিছোঁ, যাতে আন 10জনে অনুপ্ৰাণিত হ'ব পাৰে। আৰু বহু বস্তু আছে, মই সেইখিনিও আপোনালোকক দেখুৱাম। আৰু এইপিনে মই দেখুৱাইছোঁ ধ্ৰুৱই নিজৰ ঘৰতো কি ব্যৱস্থা কৰিছে চাওক। এই পেলনীয়া যিখিনি প্লাষ্টিকৰ বটল আছে, বটলসমূহত বালি ভৰাই, আৰু তাতে ইটাৰ পৰিৱৰ্তে বালি আৰু চিমেণ্ট মিলাই এটা সুন্দৰ তুলসী ৰাখিবৰ কাৰণে এটা ভেটি ৰাখিছে। বাট তেনেধৰণে বিভিন্ন, আৰু সেই ইপিনেও দেখিছোঁ ডালিম গছ আছে, তাত আপোনাৰ মধুৰি গছ আছে, এনেধৰণৰ কিছুমান ভেটি বনাই দিছে। আৰু যাৰ জৰিয়তে আমি পেলনীয়া প্লাষ্টিকটোৱে দেশৰ কাৰণে ভয়াৱহ সমস্যা নহয়, ইও এক আমাৰ লগত সহ অৱস্থান কৰিছে। গতিকে ভাল লাগিছে। আৰু বস্তু কেইটামান আছে, মই আপোনালোকক দেখুৱাম, আপোনালোকে আঁতৰি নাযাব, শেষলৈকে চাই থাকিব। চাওক, অসমৰ আপুৰুগীয়া সম্পদ, বিশ্বৰ ক'তো নোপোৱা সম্পদ, এই হ'ল মুগা। আৰু মুগাৰো খেতি ইতিমধ্যে ধ্ৰুৱ অব্যাহত ৰাখিছে। মই ধ্ৰুৱক দেখুৱাবলৈ কৈছোঁ। মুগা চুলে, বহুতে মুগা চুবলৈ ভয় কৰে, কিন্তু ভয় কৰিবলগীয়া নাই। খুব এটা সুন্দৰ প্ৰাণী, পৃথিৱীৰ অতি মৰম লগা এবিধ প্ৰাণীত পৰে। মই নিজেই চুই চাইছোঁ। আৰু এয়া কিছুদিন পিছত মুগা পকিব, হয়নে? ইতিমধ্যে মুগা পকিছে। এয়া চাওক, এয়া পকা মুগা মই দেখুৱাইছোঁ। আৰু এই পকি জালি বান্ধিছে। এইটো আচলতে পকিছে, কালাৰটো আমাৰ সোণালী বৰণ লৈছে। বগাৰ পৰা যেতিয়া সোণালী বৰণ লয়, তেতিয়া এই মুগা পকা বুলি কয়। আৰু লাহে লাহে এনেধৰণে জালি বান্ধে। আৰু জালি বান্ধি পিছৰ পৰ্যায়ত কিন্তু আমি পিন্ধি থকা এই মুগাৰ যিসমূহ ড্ৰেছ আমি পাওঁ, সেইসমূহ ইয়াৰ পৰা সূতা প্ৰস্তুত কৰিব। সূতা প্ৰস্তুত কৰি কাপোৰ বব। এনেকৈ ধৰণে আমি ইয়াৰ যি ভাল লাগিলে। আৰু ইয়াৰ কিন্তু পলুটো খাই বহুত টেষ্টি হয়। এতিয়া দেখুৱাইছোঁ আপোনালোকক এইয়া জলকীয়া খেতিৰ। জলকীয়া মানে হ'ল ভোট জলকীয়া। এইটোহে জলকীয়া, কি সুন্দৰ আকৃতি, প্ৰায় 4 আঙুলিৰ সমান এই ভোট জলকীয়া। দেখিলে খাওঁ খাওঁ লাগিছে, নিশ্চয় আপোনালোকো ভাল লাগিছে। এই প্ৰতিজোপা গছতে লাগি আছে ভোট জলকীয়া। মই দেখুৱাইছোঁ আপোনালোকক, শাৰী শাৰীকৈ ইয়াত গছ পুলি ৰোৱা আছে ভোট জলকীয়া। আৰু লমালমে লাগি আছে। ভোট জলকীয়াৰ কাষতে কৰিছে নেমু খেতি, কচু খেতি। মই দেখুৱাইছোঁ আপোনালোকক নেমু কি সুন্দৰভাৱে লাগি আছে, উপলব্ধ, সম্পূৰ্ণ গোবৰ দি প্ৰস্তুত কৰা। এটা কথা কৈ দিওঁ, হয়, ইয়াতে গোবৰ চাওক, জৈৱিক সাৰ, কেঁচু সাৰ, হয়, এইবিলাকৰ দ্বাৰাহে আমি উৎপাদন কৰোঁ। হয়, কিয়নো ৰাসায়নিক সাৰে মানে মানুহৰ স্বাস্থ্যলৈ বহুত ভাবুকি আনিছে। সেইবাবে আমি জৈৱিক
পদ্ধতিৰ দ্বাৰাহে হয় আমি কৃষি কৰ্ম কৰি সমূহ কৃষি কৰ্ম যি তেওঁলোকে আগবঢ়াই নিছে আপোনালোক চবতে দেখিব এয়া গোবৰ তলত এইপিনেও গোবৰ দেখিব એટલે মই আপোনালোকক মুখে কোৱা কথা নহয় তেখেতে প্ৰত্যক্ষভাৱে আপোনালোকক মই দেখুৱাইছোঁ যে জৈৱিক পদ্ধতিত কৰিছে দেখিছে এই জলকীয়াকেইটা আপুনি আকৃতি দেখিলে গম পাব যে এই দেখিছে এটা দেখিলেই যেন খাম খাম লগা কিন্তু খাবতো নোৱাৰি বহুতেই জ্বলা সেইবাবে 5টামান লৈ ল'ব এয়া দেখুৱাই দিছোঁ এয়া মই কেইটামান ছিঙি লৈছোঁ ধুৰবই দিছে মৰমতে ভোট জলকীয়া এখন হাতে আৰু এই ভাত কেৰেলা আৰু কিবা কিবি দিছে আপোনালোকক মাত্ৰ দেখুৱাইছোঁ যাতে আপোনালোকৰ লোভ লাগে আৰু এই যি সুন্দৰ যাত্ৰা সেউজ যি যাত্ৰা আৰম্ভ কৰিছে ধুৰবই এই যাত্ৰাৰ মই অলেখ অযুত হ'বৰ কাৰণে যাচিছোঁ যাতে তেখেতৰ এই যাত্ৰা বহুদূৰ আগুৱাই যায় আৰু আন দহজনৰ বাবে প্ৰেৰণা হৈ থাকে সেয়ে আমাৰ এই ভিডিঅ'টি ভাল পালে তেতিয়াহ'লে আপোনালোকে লাইক কৰিব কমেণ্ট কৰিব আৰু যিসকলে নতুনকৈ চাই আছে তেখেতলোকে অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব বুলি আশা ৰাখিলোঁ